অন্যায় 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 যুদ্ধ করিলে ভীমে ৰক্ষা নাই যিটো এই গোটা যুদ্ধৰ নীতি বিভাজন দি কিয় নামি তলা আঘাত কৰিলি লৈ এই হলৰ ব্যস্ত ভয়ংকৰ বলো আমি তোক কৰিব নিধৰাম জানতো হোৱা দাদা প্ৰতিজ্ঞা পালন ধৰ্ম ক্ষত্ৰিয় দাদা বিকুদৰে নিজৰ ধৰ্মহে পালন কৰিছে সেয়ে ক্ষান্ত হোৱা দাদা মই মিনতি কৰিছোঁ হে ক্ষত্ৰিয়ৰ হীৰৰ ভূষণ যোৱা সৰগত স্থান পাবা অতি মনোহৰ দুষ্টক পালন ক্ষমা কৰা পূজনীয়া মাতৃদেৱী আজি হন্তে পঞ্চ পাণ্ডৱকে নিজৰ পুত্ৰ বুলি লোৱা হ'ব কি হে দেৱী মই তোমাৰ সন্মুখত চোৱা দেৱী চাই লোৱা তুমি কৃষ্ণ আৰু भगत मुक्त
দেখা নাছিলো বহুদিন দিনৰ পোহৰ জগতৰ বিনন্দী আৰু শুনিছিলো লোকমুখে মই তুমি হেনো অতিকে মনোহৰ তুমি হেনো ভকতৰ ভয়হাৰী দেৱনাৰায়ণ কৰিছিলা দ্ৰৌপদীৰ লজ্জা নিবাৰণ তুমি হেনো বিদুৰৰ কঙাল ঠাকুৰ পাণ্ডৱৰ অতিকে অপোৰ কিয় তুমি নিষ্ঠুৰ বেকেৰে কুৰুক্ষেত্ৰৰ সূচনা কৰিলা কিয় তুমি এই গান্ধাৰীৰ অন্তৰত এক পুৰা চিতাৰ আঙুল জ্বলালা তুমি জানো ইয়াৰ বাবে দায়ী নোহোৱা দেৱী দুৰ্যোধনে যুদ্ধযাত্ৰাৰ কৰাৰ কালত আশীৰ্বাদ ভিক্ষা কৰিছিল যেতিয়া তোমাৰ কাষত যথা ধৰ্ম তথা জয় বুলি তুমিয়েই জানো আশীৰ্বাদ দিয়া নাছিলা অধৰ্মৰ বাবে নিজৰ দুখতেই কুৰুকুল আজি ধ্বংস হ'ল সেই কথা তুমি ভালদৰে জানা দেৱী কৃষ্ণ তুমি জানো পাপ পুণ্য গৰাকী নোহোৱা তেনেস্থলত মোৰ পুত্ৰসকলক কিয় যাব দিলা অধৰ্মৰ ফালে হে নিষ্ঠুৰ কৃষ্ণ তুমি যিমানেই সুন্দৰ সিমানেই নিষ্ঠুৰ শুনাহেৰা নিদাৰুণ কৃষ্ণ গান্ধাৰীয়ে আজি তোমাক অভিশাপ কৰিলে প্ৰথম মোৰ অন্তৰত এক পুৰা চিতাৰ অনল জ্বলিল এদিন তোমাৰো বুকুত জ্বলিব অভিশাপ দিলা যদিও অতিকে ভীষণ নতহিলে মানি ললো আশীৰ্বাদ বুলি শুনা দেৱী ভৱিষ্যতে যদুবংশৰ বাহিৰে প্ৰভাৱ ভূভাৰ হৰণৰ হেতু নিজ হাতেৰেই ধ্বংস কৰিম আপোন বংশ যদুপতি পুত্ৰসকল দগ্ধ হয় জ্ঞান হেৰুৱাই তোমাক অভিশাপ কৰিলো প্ৰদান তাৰ বাবে অনুতপ্ত মই তেতিয়াই বুজিছো মই এইদৰে চলিছে সংসাৰ আৰু এইদৰেই চলিব এই পৃথিৱীৰ মূৰ্খ মানৱে অনৰ্থৰ সৃষ্টি কৰি নিজৰেই জঞ্জাল গতাই ধন্য তুমি জনাৰ্দ কোনে পায় অন্ত তোমাৰ মহিমা অপাৰ কুৰুক্ষেত্ৰ মহাৰণৰ হ'ল সমাপন ৰাখি গ'ল জগতত অতুল নিদৰ্শন আগন্তুক যুগৰ মানৱ সমাজে কুৰুক্ষেত্ৰ মহাসমৰৰ পৰা
শিক্ষা গ্ৰহণ কৰিব সদায়। শত শত বীৰ মহাবীৰৰ বীৰত্বৰ গৰিমা শত মুখে কৰিব ঘোষণা। পৰম তৃপ্তিৰে আজি নিজেই কৃষ্ণই কল্যাণ কামনা কৰে সমস্ত জগত। প্ৰতিজ্ঞা পালন ধৰ্মক্ষত্ৰিয়। দাদা বিকুদৰে নিজৰ ধৰ্মহে পালন কৰিছে। সেয়ে ক্ষান্ত হোৱা দাদা মই মিনতি কৰিছোঁ। হে ক্ষত্ৰিয়ৰ শিৰৰ ভূষণ, যোৱা সৰগত স্থান পাবা অতি মনোহৰ। দুষ্টক পালন আৰু দুষ্টক দমন আৰু শান্তক পালনৰ আমাৰ কৰ্তব্য কৰিব পালন। দাদা ধৰ্মৰাজ, কুৰুক্ষেত্ৰ মহাৰণ হ'ল সমাপন। এতিয়া দিশে দিশে শান্তিৰ ধ্বজ তুলি ৰাজ্য শাসন কৰা নিশ্চিন্ত মনে। এতিয়া ময়ো দ্বাৰকা গমন কৰিব লাগিব। হে ধৰ্মৰাজ পাণ্ডৱসকল, পৃথিৱীৰ ধৰ্মৰাজ্য কৰা স্থাপন। যোৱা পাণ্ডৱসকল, নিজ কৰ্তব্যত অগ্ৰসৰ হোৱা। ৰাজ্য মৃত দেহ ৰাজ্য মাথো হৈছে সজগ বিধৱাৰ চকুৰ পানীৰে হস্তিনাদাজি বৈছে আগত। সেইবাবে পঞ্চ পাণ্ডৱ আৰু যদুপতি কৃষ্ণ আশীৰ্বাদ দিবৰ বাবে পুত্ৰহীনা গান্ধাৰী আহিছে লৰি আৰু আহিছে লগত হস্তিনাৰ পুত্ৰহীনা ৰমণী সকলোৱে বাহিৰত কৰিছে অপেক্ষা। বীৰ পৰ্ব তোমালোকে কৰিলা সমাপন আৰু এতিয়া ইষ্টি পৰ্ব কৰা সমাপন। ক্ষমা কৰা পূজনীয়া মাতৃদেৱী,
আজি হন্তে পঞ্চ পাণ্ডৱকে নিজৰ পুত্ৰ বুলি লোৱা হ'ব কি? করুণারে ভরা গান্ধারীর অন্তর আজি ডব ডব কই জ্বলিছে মতো এক বুঢ়া সীতাৰ কিয় কিয় তুমি বিচাৰিছা মমতাৰ অপত্য স্নেহ ক'ত আছে পুত্ৰ সন্তান দৈৱকী নন্দন বিচাৰিছো তোমাক আজি সন্মুখত মই চাব খোজো তেওঁৰ ৰূপ হে দেৱী, মই তোমাৰ সন্মুখত। চোৱা দেৱী, চাই লোৱা তুমি কৃষ্ণ আৰু দেখা নাছিলো বহুদিন দিনৰ পোহৰ জগতৰ বিনন্দী আৰু শুনিছিলো লোকমুখে মই তুমি হেনো অতিকে মনোহৰ তুমি হেনো ভকতৰ পৰহাৰী দেৱনাৰায়ণ কৰিছিলা দ্ৰৌপদীৰ লজ্জা নিবাৰণ তুমি হেনো বিদুৰৰ কঙাল ঠাকুৰ পাণ্ডৱৰ অতিকে আপোন কিয় কিয় তুমি নিষ্ঠুৰ বেগেৰে কুৰুক্ষেত্ৰৰ ৰণৰ সূচনা কৰিলা কিয় কিয় তুমি এই গান্ধাৰীৰ অন্তৰত এক বুঢ়া সীতাৰ আঙুল জ্বলালা তুমি জানো ইয়াৰ বাবে দায়ী নোহোৱা দেৱী, দুৰ্যোধনে যুদ্ধযাত্ৰাৰ কৰাৰ কালত আশীৰ্বাদ ভিক্ষা কৰিছিল যেতিয়া তোমাৰ কাষত যথা ধৰ্ম তথা জয় বুলি তুমিয়েই জানো আশীৰ্বাদ দিয়া নাছিলা? অধৰ্মৰ বাবে নিজৰ দুখতেই কুৰুকুল আজি ধ্বংস হ'ল। সেই কথা তুমি ভালদৰে জানা দেৱী। কৃষ্ণ
সম্পূৰ্ণ গৰাকী নোহোৱা তেনেস্থলত মোৰ পুত্ৰসকলক কিয় যাব দিলা অধৰ্মৰ ফালে? হে নিষ্ঠুৰ কৃষ্ণ, তুমি যিমানেই সুন্দৰ সিমানেই নিষ্ঠুৰ। শুনা হেৰা নিদাৰুণ কৃষ্ণ, গান্ধাৰীয়ে আজি তোমাক অভিশাপ কৰিলে প্ৰথম। যিদৰে মোৰ অন্তৰত এশপুৰা চিতাৰ অনল জ্বলিল, এদিন তোমাৰো বুকুত জ্বলিব। অভিশাপ দিলা যদিও অতিকে ভীষণ, নতশিৰে মানি ললো আশীৰ্বাদ বুলি। শুনা দেৱী, ভৱিষ্যতে যদুবংশৰ বাহিৰে প্ৰভাৱ, ভূভাৰ শৰণৰ হেতু নিজ হাতেৰেই ধ্বংস কৰিম আপোন বংশ। যদুপতি, যদুপতি, পুত্ৰসকল দগ্ধ হয়, ইতা জ্ঞান হেৰুৱাই তোমাক অভিশাপ কৰিলো প্ৰদান। তাৰ বাবে অনুতপ্ত মই। তেতিয়াহে বুজিছো মই, এইদৰে চলিছে সংসাৰ আৰু এইদৰেই চলিব। এই পৃথিৱীৰ মূৰ্খ মানৱে অনৰ্থৰ সৃষ্টি কৰি নিজৰেই জঞ্জাল গতায়। ধন্য ধন্য তুমি জনাৰ্দ, কোনে পায় অন্ত তোমাৰ মহিমা অপাৰ। কুৰুক্ষেত্ৰ মহাৰণৰ হ'ল সমাপন, ৰাখি গ'ল জগতত অতুল নিদৰ্শন। আগন্তুক যুগৰ মানৱ সমাজে কুৰুক্ষেত্ৰ মহাসমৰৰ পৰা শিক্ষা গ্ৰহণ কৰিব সদায়। শত শত বীৰ মহাবীৰৰ বীৰত্বৰ গৰিমা শত মুখে কৰিব ঘোষণা। পৰম তৃপ্তিৰে আজি নিজেই কৃষ্ণই কল্যাণ কামনা কৰে সমস্ত জগত। কথা